Welcome to my YouTube channel. So guys, আমি আজি second year Assamese part 2 মিলন কবিতাটোৰ প্ৰশ্ন উত্তৰ চাম 2015 পৰা 2020 চনলৈকে দিয়া আছে। প্ৰতিটো প্ৰশ্নৰ উত্তৰ 1 2 3 4 5। সো আমি এতিয়া চাম নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ফাইনেল 2016 চনত আহিছে। নলিনীবালা দেৱীয়ে অলকানন্দা নামৰ কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সটটো নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? এইচএছ ফাইনেল 2017 চনত আহিছে। নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হ'ল এৰি অহা দিনবোৰ। নেক্সট, মিলন কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা। এইচএছ ফাইনেল 2017 চনত আহিছে। মিলন কবিতাটিত কবিয়ে পৰম আৰাধ্য ঈশ্বৰৰ লগত নিজৰ আত্মাৰ মিলন হোৱাৰ কথা কৈছে। প্ৰকৃতিৰ সকলো বস্তুতে দিনে নিশাই কবিয়ে আৰাধ্যজনকে দেখে। নিজৰ মনৰ মাজত নিশাৰ তৰাৰ মাজত বা দুভাগ নিশা টোপনিত লালকাল দি থাকিলেও ভগৱানৰ উপস্থিতি কবিয়ে অনুভৱ কৰে। কেৱল নেদেখাজনৰ দৰ্শনৰ বাবে হৃদয় মন্দিৰত থাপনা পাতি ৰৈ থাকে। কবিয়ে সপোনে দি থাকে পৰমজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজতে অনুভৱ কৰে। জোনাকী নিশা গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য সুষমাই কবিৰ ভগৱপ্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্ৰাত টোপনি পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণে অনুভৱ কৰে আৰু কবিয়ে এই অনুভৱক পৰমজনৰ সতে অন্তহীন মিলন বুলি অভিহিত কৰে। এই প্ৰশ্নটো 2017 চনত আহিছে, গতিকে এইবেলি আহিবও পাৰে। তোমালোকে লিখি মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। নেক্সটটো চাম, নলিনীবালা দেৱীয়ে লিখা দুখন জীৱনী গ্ৰন্থৰ নাম লিখা বা জীৱনীমূলক গ্ৰন্থৰ নাম লিখা। এইচএছ ফাইনেল 2018 চনত আহিছে। নলিনীবালা দেৱীয়ে লিখা দুখন জীৱনীমূলক গ্ৰন্থৰ নাম হ'ল বা জীৱনী গ্ৰন্থৰ নাম হ'ল 1 নম্বৰ স্মৃতি গ্ৰন্থ আৰু 2 নম্বৰ বিশ্বদীপা। নেক্সট, কিমান চনত নলিনীবালা দেৱীয়ে পদ্মশ্ৰী উপাধি লাভ কৰিছিল? এইচএছ ফাইনেল 2018 চনত আহিছে। 1958 চনত পদ্মশ্ৰী উপাধি লাভ কৰিছিল। এতিয়া নেক্সটটো চাম, নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলত কি ভাৱধাৰা প্ৰকাশ পাইছে? তোমাৰ পাৰ্টিৰ আধাৰত আলোচনা কৰা। এইচএছ ফাইনেল 2018 চনত আহিছে। চ' আমি চাম এতিয়া নলিনীবালা দেৱী হ'ল মূলত অতীন্দ্ৰিয়বাদী বা ৰহস্যবাদী কবি। তেওঁৰ কবিতাসমূহৰ মাজেৰে আধ্যাত্মিক চেতনাৰ অপূৰ্ব প্ৰকাশ দেখিবলৈ পোৱা যায়। ৰহস্যবাদী কবিসকলে জীৱনৰ দুখ বেদনা পৰমজনৰ ওচৰত অৰ্পণ কৰিব বিচাৰে। তেওঁলোকে ঈশ্বৰৰ অস্তিত্ব সকলোতে অনুভৱ কৰি নিজক অৰ্পণ কৰি দিয়ে। কবি নলিনীবালা দেৱীৰ কবিতাৰ মাজত এক পৰম সত্তা বা ভগৱানৰ অস্তিত্ব পৃথিৱীৰ সকলোতে অনুভৱ কৰা হৈছে। ঈশ্বৰৰ সৈতে মিলনেই হৈছে কবিৰ হৃদয়ৰ আকুলতা। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পৰা নিশা গভীৰ টোপনিত লালকাল দি থকালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। এই অনুভৱকে কবিয়ে পৰমজনৰ লগত অন্তহীন মিলন বুলি কৈছে। ইয়াত এটা কথা ওলাইছে, নলিনীবালা দেৱী কি কবি
বুলি কোৱা হয় তেতিয়া অতীন্দ্ৰিয়বাদী বা ৰহস্যবাদী কবি বুলিও কোৱা হয়। এইটো চাবা। নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন কাব্য গ্ৰন্থৰ নাম লিখা। এইচ এছ ফাইনেল 2019 চনত আহিছে। নলিনীবালা দেৱীৰ ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন কাব্য গ্ৰন্থৰ নাম হ'ল 1 নম্বৰ সপোনৰ সুৰ, 2 নম্বৰ অন্তিম সুৰ। নেক্সট, নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ কি? এইচ এছ ফাইনেল এইটো 19 চনতে আহিছে। নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ আছিল আধ্যাত্মিকতা। নেক্সট, বিশ্বদীপা শীৰ্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক কোন? 2020 আহিছে। বিশ্বদীপা শীৰ্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক হ'ল নলিনীবালা দেৱী। ইয়াৰ পাছত নেক্সটটো, নলিনীবালা দেৱীৰ কোন দুখন কাব্যগ্ৰন্থৰ ভালেমান কবিতা স্বদেশ প্ৰেমৰ সুৰ প্ৰবাহিত হৈছে? এইচ এছ ফাইনেল 2020 আহিছে এইটো। নলিনীবালা দেৱীৰ যোগদেৱতা আৰু জাগৃতি নামৰ কাব্যগ্ৰন্থ দুখনৰ ভালেমান কবিতাত স্বদেশ প্ৰেমৰ সুৰ প্ৰবাহিত হৈছে। নেক্সট, নলিনীবালা দেৱীক কি কবি ৰূপে জনা যায়? এইটো আহিলেই নহয়। নলিনীবালা দেৱীক অতীন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি ৰূপে জনা যায়। এইটো পৰীক্ষাত প্ৰায় আহি থাকে। কিছুমানে বহুত ভুল কৰে। কিছুমানে জ্ঞানমালিনী কবি বুলি এনচাৰটো লিখি থৈ আহে এক্সামত। তোমালোকে এইটো ভালকৈ চাই আহিবা। অতীন্দ্ৰিয় কবি বুলি জনা যায়। এতিয়া নেক্সট চাম, মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি কাক বুজাইছে? এই কবিতাটিৰ মাজেৰে কবিয়ে কি কামনা কৰিছে? মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি সৃষ্টিকৰ্তা ভগৱানক বুজাইছে। এই কবিতাটিৰ মাজেৰে কবিয়ে পৰম ভগৱানৰ সৈতে অন্তহীন মিলন কামনা কৰিছে। নেক্সটটো, মিলন কবিতাটি নলিনীবালা দেৱীৰ কোনখন কিতাপ পুথিৰ পৰা লোৱা হৈছে? মিলন কবিতাটি নলিনীবালা দেৱীৰ সন্ধিয়াৰ সুৰ নামৰ কবিতা পুথিৰ পৰা লোৱা হৈছে। নেক্সট, নিশাৰ আকাশত মংগল উৰুলি কোনে গায়? নিশাৰ আকাশত মংগল উৰুলি আকাশৰ তৰাৰ শাৰীয়ে গায়। এইবিলাকো চাবা। নেক্সট, গধূলি স্নান এন্ধাৰত কবিয়ে কাক দেখে বুলি কৈছে? গধূলিৰ স্নান এন্ধাৰত কবিয়ে পৰম আৰাধ্যজনক দেখে বুলি কৈছে। নেক্সট, কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে? কবিয়ে আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজত ভিন ভিন ৰূপত অনুভৱ কৰে। কবিক আৰাধ্য দেৱতাই নিতে মানে ৰাতিপুৱা আহি দেখা দিয়ে মানসৰ তীৰে তীৰে সপোনত দিঠকত। এইদৰে তেওঁ পৰমজনৰ অস্তিত্বৰ অনুভৱ কৰে। সূৰ্য উদয় হোৱাৰ পৰা নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। কবিৰ ভগৱানৰ প্ৰতি থকা আধ্যাত্মিক অনুভূমিকে আৰাধ্যজনৰ দৰ্শন বুলি দিছে। কবিয়ে আছা মোৰ নিজান কোণত বুলি কাৰ কথা বুজাইছে? কবিয়ে আছা মোৰ নিজান কোণত বুলি পৰম আৰাধ্যজনৰ কথা কৈছে। পৰম দেৱতাই চিৰদিনৰে পৰা কবিৰ মনত যেন গোপনে থিতাপি লৈ আছে। কবিৰ নিজৰ নিৰ্ভূত কোণৰ হৃদয়ত সকলো সময়তে পৰম ঈশ্বৰক দেখি আছে। মনৰ দৃষ্টিৰে সদায় কবিয়ে আৰাধ্যজনক দেখা পায়। নেক্সট, ভাগৰুৱা হৈ টোপনিৰ কোলা থাকিলে কবিয়ে কাক দেখা পায়? ভাগৰুৱা হৈ টোপনিৰ কোলা থাকিলেও কবিয়ে ভগৱানকে দেখা পায়। ঈশ্বৰ সৰ্বব্যাপী, সকলোতে ব্যাপী থাকে। সেয়েহে কবিয়ে দুভাগ নিশা টোপনিত লালকাল হৈ থাকিলেও তেওঁকে দেখে। নেক্সট, কবিয়ে মোৰ লগত মোৰ অন্তমিলন বুলি কি বুজাইছে? ব্যাখ্যা কৰা। ইয়াত থকা গোটেই প্ৰশ্ন উত্তৰবোৰ ভালদৰে চকু মেলি ভালকৈ চাবা। সেইবোৰ কোনটো আহে কোনো ঠিক নাই পৰীক্ষাত। তো এতিয়া আমি নেক্সটটো চাম, কবিয়ে তোমাৰ লগত মোৰ অনন্ত মিলিল বুলি কি বুজাইছে? ব্যাখ্যা কৰা ন। কবিয়ে তোমাৰ লগত মোৰ অনন্ত মিলন বুলি ঈশ্বৰৰ লগত আত্মাৰ অনন্ত মিলন হোৱা বুলি কৈছে। আচলতে জীৱনত স্বামী বিয়োগৰ যন্ত্ৰণা আৰু পুত্ৰ বিয়োগৰ দুখ বেদনাই কবিক আজীৱন বিষাদগ্ৰস্ত কৰি তুলিছিল। এই দুখ বেদনাৰ পৰা হাত সাৰিবলৈ কবিয়ে আধ্যাত্মিক জগতত সোমাই পৰিছে।
এইদৰে ব্যক্তিগত জীৱনৰ দুখ যন্ত্ৰণাই কবিক আধ্যাত্মিক জগতলৈ উত্তৰণ ঘটাইছে। পৃথিৱীৰ সকলো বস্তুৰ মাজতে কবিয়ে নেদেখা জনৰ উপস্থিতি অনুভৱ কৰে। অতীন্দ্ৰিয়বাদী কবিসকলে অন্তৰৰ গোপন কোণত ভগৱানৰ উপস্থিতি অনুভৱ কৰাৰ দৰে কবিয়েও এই অনুভৱকে পৰমজনৰ প্ৰতি অন্তহীন মিলন বুলি কৈছে। সেয়েহে পৰমজনৰ সান্নিধ্য পাবলৈ তেওঁ নিতে প্ৰাৰ্থনা কৰে। চ' এই প্ৰশ্নটোও দৰকাৰ, তোমালোকে লিখি লিখি মনত পেলাবলৈ চেষ্টা কৰিবা। 5-6 বাৰমান লিখিবা আৰু মনত পেলাবলৈ তাৰপাছত চেষ্টা কৰিবা। এতিয়া আমি নেক্সট চাম। নিশা আহে জালি লৈ জোনাকীৰ উজ্জ্বল দীপালি। কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। কবিতা ফাঁকিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি প্ৰকাশ হৈছে। কবিয়ে প্ৰকৃতিৰ সকলো বস্তুতে কেৱল পৰম আৰাধ্যজনক দেখে। নিশা আকাশত তৰাবোৰৰ মাজত, তৰাবোৰ হ'ব লাগিছিলে, উল্টা হৈ গ'ল, টাইপিং কোনো ওলাইছে। তৰাবোৰৰ মাজত কবিয়ে পৰমজনকে দেখা পায়। যেতিয়া নিশাৰ এন্ধাৰত জোনাকী পৰুৱাই পোহৰ বিলায়, তেতিয়া দীপালীৰ লোহৰৰ দৰে পৰমজনে যেন কবিক বাট দেখুৱাই নিবলৈ আহিছে বুলি ভাবে। জোনাকীৰ পোহৰত পৰমজনক লাভ কৰাৰ দুৰ্বাৰ বাসনা তেওঁৰ মনত জাগি উঠে। এই প্ৰশ্নটো তোমালোকে যিমান বুজিবা সিমানেই বহলায়ো লিখিব পাৰিবা। মই অলপ চটকে দি দিছোঁ। চ' বন্ধুসকল, তোমালোকে যিমানেই পাৰিবা সেইবোৰতো শ্বেয়াৰ কৰিবা বন্ধুসকলক আৰু বুজিবলৈ চেষ্টা কৰিবা। এতিয়া আমি নেক্সটটো চাম। মিলন কবিতাটোৰ মূল ভাৱ। মিলন কবিতাটিৰ মূল ভাৱ। মিলন নলিনীবালা দেৱীৰ এটি দাৰ্শনিক কবিতা। কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়। কবিতাটোৰ ধাৰা ৰহস্যবাদৰ ভাৱধাৰা সুন্দৰকৈ প্ৰকাশ পাইছে। ব্যক্তিগত জীৱনত কবিয়ে অনেক দুখ যন্ত্ৰণা লাভ কৰিছিল। এই দুখ আৰু বেদনাক ভাৰতীয় ধৰ্ম আৰু দাৰ্শনিক চিন্তাৰ মাজেৰে বিচাৰ কৰি সুখ মানে দুখ বুজাইছে, সন্তপ্ত হৃদয়ত শান্তি পাইছিল। এই দুখ যন্ত্ৰণাৰ পৰা হাত সাৰিবলৈ পোৱা গধূলি নিশা সকলো সময়তে পৰমজনক পাবলৈ কবিয়ে বিচাৰিছিল। পৰমজন মানে ভগৱান ঈশ্বৰ। কবিৰ মনত ভগৱত প্ৰীতিৰ চিন্তা, মানে প্ৰীতি মানে মৰমৰ চিন্তা। অন্তহীন মিলনৰ বাসনাত কবিৰ হ'ব লাগিছিলে, কবিৰ মন উদ্বাউল হৈ পৰিছে। কবিৰ মতে ভগৱানৰ সান্নিধ্যৰ প্ৰতিটো ক্ষণেই তেওঁৰ বাবে ভগৱানৰ সৈতে মিলনৰ ক্ষণ। সেয়েহে পৃথিৱীৰ সকলো বস্তুতে তেওঁ পৰমজনৰ ভগৱান ঈশ্বৰৰ কৈছে অস্তিত্ব অনুভৱ কৰে। নিশাৰ আন্ধাৰত জোনাকী পোহৰত কবিয়ে তেওঁকে দেখিবলৈ পায়। গতিকে ভগৱানৰ দৰ্শন লাভ কৰিলেই কবিৰ কামনা বাসনা পূৰ্ণ হ'ব বুলি কৈছে। এই প্ৰশ্নটো আহিব, এইটো প্ৰায় আহি থাকে, মানে তোমালোকে আৰু চেষ্টা কৰিবা ইয়াতকৈ বহলকৈ লিখিবলৈ। মই ছুটিকৈ দি দিছোঁ। আৰু বন্ধুসকল, এই ভিডিঅ'ত যিমানেই পাৰিবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। চোৱাৰ বাবে ধন্যবাদ। চ' বন্ধুসকল, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।